ओ, 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 बाप रे बाप। और ये है धनसिरी जाने का दूसरा रोड, जो एक मेन रोड है। उस तरह तो कंस्ट्रक्शन चल रहा है, लेकिन अभी मैं जो निकला हूँ ये दूसरा रोड है, जो माटीपुंग होके जाता है ये रोड। और ये यार माय गॉड, yo yo yo। चलिए चलता हूँ धनसिरी, तो आप लोग भी देखिए ये धनसिरी जाने का जो रोड है। ये जो रोड है वो डिफू से होके माटीपुंग की तरफ आना पड़ेगा ये रोड में आने के लिए। और अभी ये माटीपुंग होके डायरेक्ट तक जाएगा धनसिरी। वो तो पूरा दौड़ा के गया है आगे आगे। हेलो ना बिजिटो নহয় বাইকত আছো আৰু ক ক'তবাটো নাযায় এনে সি একটা জায়গা যাই আহিম বুলি এনে ওলাইছো অকলে কচোন। মানে हायर सेकेंडरी पास ডিগ্ৰীৰ কি দিছিলোঁ মনতে নাই নহয়।
हेलो हेलो मैं काटा ना काटा ना कत प्रमिस मैं काटा ना मैं तारपिছত आको रिकल কৰি আছিলো তো সেইকাৰণে তো কিবা বিজি বিজি দেখাই আছে মই কাটা নাই না হ্যাঁ একটা দিছে গ্রেড 3 পোস্ট যোনটো আছিলে গ্রেড 3 হয় মানে তোর এডমিটে কি লেখা আছে শাসন তেতিয়াহ'লে মানে কিবা এইটো কালিৰ এক্সাম ডেট দিয়া আছে ন তাতে মনতে নাই মোৰোতো কালি আছে মইতো ডিগ্ৰী লেভেল দিছিলোঁ নে নাই নে কি মনতে পৰা নাই মোৰ ডিগ্ৰী লেভেল হ'লেতো 29 কিন্তু তাৰ কাৰণেতো কি এডমিটটো বেলেগ হ'ব না নে কি সেইটো ডাউনলোড কৰিলে পাব জানো মোৰো মনতে নাই মোৰো সেম কণ্ডিশ্যন চাইছোঁ মইতো ডিগ্ৰীলৈকে দিছোঁ নেকি ভাবিছোঁ চাইছোতো মোৰো HSৰে আহিছে গ্ৰেড 3 সেইটো গ্ৰেড 3 হয় মানে বস্তুটো এনেকুৱা আছিলে যোনটো গ্ৰেড 3 পোষ্ট ওলাইছে ন এইটো মানে ডিগ্ৰী লেভেল হায়াৰ ছেকেণ্ডেৰী লেভেল আৰু তোৰ HSLC লেভেল মেট্ৰিক পাছ এইটো লেভেলৰ আছিলে এতিয়াৰ যোনটো এক্সাম হ'ব 15 তাৰিখ অহাকালি সেইটোতো হ'ব তোৰ এইটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সাম দিব আমি এপ্লাই কৰিছোঁ নেকি মোৰ ডাউট আছে কেনেকৈ কি কৰিছিলোঁ মনতে নাই কিন্তু এডমিটটো এটাই আছে নহয় এডমিটেটো লিখা আছে অহাকালি 15 তাৰিখৰ এক্সামৰ কথা 15 তাৰিখ বুলি ডেটটো দিয়া আছে ময়ো সেইদিনাতো এতিয়া কোৱা কথাটো লৈ ময়ো এডমিট চেক কৰিছোঁ মই ৰাতি কোনোবাই মোক কৈছিলে তাৰপিছত ৰাতি চেক কৰি চাইছোঁ 15 তাৰিখে লিখা আছে মোৰ এডমিটে 15 লিখা আছে মোৰ এডমিটে তো 29 তো আছে না নাই এইটো কনফিউজ আছে গ'লে কেনেকুৱা ক'ব মানে এডমিট পাব নেকি এপ্লিকেশ্যন নম্বৰটো এইটোৱে হ'ব এপ্লিকেশ্যন নম্বৰ এইটো হ'ব মানে নহয় দুইটাহে এপ্লাই কৰিছোঁ দেই একটা গ্ৰেড 4 একটা গ্ৰেড 3 হা গ্ৰেড 4 আৰু গ্ৰেড 3 এপ্লাই কৰিছে গ্ৰেড 4ৰটো এপ্লিকেশ্যন নাম্বাৰো বেলেগ পাছপৰ্টটো বেলেগ আৰু গ্ৰেড 3টো আমি একটাহে কৰিছোঁ না তো একটাহে এপ্লিকেশ্যন নম্বৰটো হ'ব হয় নেকি এনেকা না কি লোকৰটো কেনেকা চাব লাগিব লোকৰটো কেনেকা হয় জানো ডিগ্ৰী লেভেলৰ দিছিলোঁ নে এইটো লেভেলৰ দিছিলোঁ পাহৰিয়ে থাকিল নহয় মনতে নাই ন ইমান দিন হৈ গ'ল নাই 29 হ'লেতো বেলেগ হ'ব এইটোতো বেলেগ হ'ব কাৰণ ইয়াতেতো পুৰা লিখা আছে না সেইটোৰ কাৰণে বেলেগ হ'ব কিবা নাম্বাৰ লিখি ডাউনলোড কৰি চালে আহিবনে নাই ডাউনলোড কৰিব পাৰে নে নোৱাৰে একবাৰ লগ ইন কৰি চালেতো কি আহে চাব লাগিব
নাই এইটো এক্সাম হোৱাৰ পিছতে ওলাব নেকি নটিচ দিছে 29 বুলি ন আচ্ছা অঁ 3 to 3 হয় গ্ৰেড 3 হয় অঁ এইটো গ্ৰেজুৱেট লেভেলৰ হয় গ্ৰেজুৱেট লেভেল দিছিলে না হায়াৰ ছেকেণ্ডেৰী লেভেল এপ্লাই কৰিছিলোঁ মনতে নাথাকিল নহয় হয় পোৱাটো হয় মই এইটো যে এপ্লাই কৰাৰ পিছতে একটা এইটো যে কাগজ যে ওলাই এইটো তহঁতৰ হোৱাটছআপত যে মই পঠাইছিলোঁ এই তাতে লিখা থাকিব কি হয় তাতে লিখা আছে লেঠাত হোৱাটছআপত নাই কি সিদিনা পঠাইছিলেতো তাতে পঠাইছিলে নিচিনা লাগিছিলে সেইদিনা আমি একেলগেতো কৰিছিলোঁ নহয় জানো অঁ কেনেকৈ পাহৰি গ'লে ইমান দিন হৈ গ'ল যে মনতে নাই পাই 2013 হয় সেইকাৰণে মনতে নাই এইটো সুধি ল'ম কেনেকৈ এইটো বস্তু গ্ৰেজুৱেট লেভেলৰটো এডমিট দিছে না দিয়া নাই নে কি না হায়াৰ ছেকেণ্ডেৰী লেভেলহে এপ্লাই কৰিছোঁ নেকি সেইটো কাৰণে এইটোৱে আহি গ'ল কিবা 15 তাৰিখৰ আহি গ'ল নহ'লে ডাইৰেক্ট 29ৰ এডমিট ওলালে হয় বহুত প্ৰিপাৰেশ্যন মইতো আজি আহিছোঁ আজি 3 দিনৰ পৰা আমাৰ ফাউণ্ডেশ্যন ডে আছিলে আমাৰ ষ্টুডেণ্ট ইউনিয়ন ফাউণ্ডেশ্যন ডে গোটেই 4 দিন 5 দিনৰ পৰা তাতে আছিলোঁ মই প্ৰিপাৰেশ্যনটো প্ৰগ্ৰামহে প্ৰিপাৰেশ্যন কৰি আছোঁ মই যেনিবা ইজিকে ডাইলগ মাৰি দিছে ন যেনিবা বহুত ব্ৰিলিয়ান আৰু এনেকুৱা হ'লে কেতিয়াবাই পালে হয় দেখোন এনেকুৱা নলেজ থাকিলেতো আগতে এতিয়া দেখিলে হয়তো তোৰ ক'ত আছিলে তোৰতো ওচৰহে হা বকলি যাবলৈ একজন ছোৱালী আছে আমাৰ ডিমাচা ছোৱালী একজন ই মানে বকলিয়াই দেখা নাই বোলে মোক কৈ আছে বকলিয়া যাবলৈ লগৰীয়া বিচাৰি দিয়ে না বুলি কৈ আছে একদম সৰু ছোৱালী মই কৈছোঁ মোৰতো চিনাকি আছে কিন্তু মই ইফালেতো তইতো চিনি নাপাবিতো বুলি ক'লোঁ মই তাক এই কলেজ ষ্টুডেণ্ট ছোৱালীজনী মইতো জানো বকলিয়াৰ কাৰ আছে কিন্তু মই চিনি পোৱাটো তই আকৌ চিনি নাপাই ন এইটোতো প্ৰব্লেম হৈ যাব নহয় এটা মোৰতো একেবাৰে বোকাজান নালাগে ৰাতিপুৱা তো আমি কিমান 1 ঘণ্টাৰ ৰাস্তাহে এইবিলাক 6 বাজিমান ওলাই যালে হৈ যায় 6 বাজিমান কিমান পৰা বোলে 10:30 10:30 হ'লেতো তাতে 9টাতে পাবই লাগিব আৰু আমাৰ কলেজটো ক'ত আছে নাজানে বিচাৰিব লাগিব মোৰতো প্ৰণৱ জ্যোতি হয় তোৰটো কি তোৰটো ৰাস্তা কিনাৰতে লাষ্ট ইয়াৰ মই দিয়াটো জেগাতে বকলিয়া বাজাৰ পৰা অলপমান আগতে সৰু যে ফিল্ড আছে যে লেফ্ট চাইডে ৰাইট চাইডে
ডাঙৰ ফিল্ড নহয় পেলাই সৰু ফিল্ড আছে তাৰ অপজিট এইটো কিবা এইটো স্কুলৰে ফিল্ড হয় এইটো বকুলীয়া বাজাৰ পৰা অলপমান আগতে এইফালে সোমাই নাযাবি মানে আজিকালিতো ৰাস্তা চেঞ্জ হৈ গ'ল না চব এতিয়া হাইৱে হৈ গ'ল 4 লাইন যদি গুচি যায় তই তেতিয়াহ'লে বকলীয়া নাপায় আৰু এইটো আগত পুৰণা ৰাস্তাই যাব লাগিব অলপমান বজাৰ পৰা অলপ আৰু কি বস্তু হিন্দী মাষ্টাৰ হৈ গ'ল দেখোন মুৰ্গী ভাল হিন্দী মাষ্টাৰ হৈ গ'ল দেখোন তেতিয়াহ'লে সময় পালে কৰি দিম কি আৰু এইটো আৰু লিখি দিয়াটো সেইদিনা কৰা নিচিনা এতিয়া এইটোতো 2 ছেকেণ্ডে লিখি দিব পাৰে এইটো তই তিনি ইমান টাইম নালাগে তোৰ 10 মিনিটমান লাগি যাব পাৰে 10 মিনিটমান লাগি যাব আৰু মানে ফ্ৰী টাইম পালে আৰু